শুনিছেনে কলিৰ মাত শুনিছেনে যিহেতু বিহু আহি একেবাৰে পদূলিৰ মুখত পালেহি আৰু আজি হৈছে বিহুৰ বজাৰ আমি সেইবাবে দুয়ো ওলাইছো এতিয়া মোনা চোনা লৈ বিহুৰ বজাৰ কৰিবলৈ কি খাব ওলাইছা মই নাখাওঁ মিঠা খাবলৈ মন নাই একেবাৰে ডিঙিটো চেৰাই আছে মানে আৰু বতৰটো একেবাৰে বৰষুণ দুদিনমান ৰ'দ দিছিলে আকৌ আজিৰ পৰা মানে বৰষুণ আৰম্ভ কৰিয়ে দিছে ভাল কথা এইটোৱে যে মই ধুনীয়াকৈ চব কাপোৰ ধুই ল'লোঁ এতিয়া ৰেডি হৈ গ'লোঁ যিমান বৰষুণ দিলোঁ কাপোৰ হেনো ধুই ৰেডি কৰি থৈ দিলে আৰু বাকী কথাটো হ'ল কি এবাৰ বিহুত বৰষুণ নিদিলে হয় আৰু দেই তাকে আশা কৰিছোঁ আৰু যাতে বিহুটো ভালদৰে পাৰ হৈ যায় বাইকখনো একদম টিপ টপ হৈ আছে মোৰ লগত বিহুৰ বজাৰ কৰিবলৈ যাবলৈ হৈ গ'ল কাম পইচাখিনি দিওঁতে ইমান টাইম লাগেনে মেখেলা চিলাবলৈ ইছ ৰাম চলো আমি যায়গা বজাৰ বাইকখন লাইনতে পাৰ্কিং কৰি দিলোঁ আৰু আহি পাই গ'লোঁ বিহুৰ বজাৰলৈ মানুহ বেছি দেখা নাইচোন যোৱা বছৰবিলাকতকৈ হয়তো বতৰটো বেয়া কাৰণে মানুহ নাই চাগে নহ'লেতো বম মানুহ হয় বিহুৰ মানে বজাৰ নকৰাৰ আগতে ঘড়ীটো অলপ দেখুৱালোঁ ৱাটাৰপ্ৰুফ বুলি একেবাৰে হাত চাত ধুই দিছিলোঁ কিন্তু মানে গ্লাছখনৰ ভিতৰত পানী সোমাই সেমেকি আছিলে ৰ'দত দিয়াৰ পাছতো শুকুৱাই নাছিলে সেইকাৰণে এতিয়া ইয়াত খুলিবলৈ দি অলপ চাফা কৰিবলৈ দিছোঁ ঘড়ীটো ভাল হৈ গ'লে ইয়াত চাওক ভাল কৰি দিলে আৰু এতিয়া আমি আছোঁ কাপোৰৰ দোকানত যোনমণিয়ে কাপোৰ চাই আছে বিহুৰ কাৰণে আজি কাপোৰৰ দোকানবিলাকতো মানুহ আছে কিন্তু দেই এতিয়া কৰি আছোঁ চব্জিৰ বজাৰ কাপোৰৰ বজাৰটো শেষ হৈ গ'ল তাৰপাছত এয়া বাটাৰক লগ পালোঁ ই বোলে অহা কাইলৈ গৰু বিহুৰ দিনাখন নিজৰ ঘৰৰ গাহৰি কাটি বেচিব ৰাইজক মই মানে ডিছকাউণ্ট দিবলৈ আছোঁ কাৰণ কেলৈ মানে বজাৰত আপোনাৰ 400 টকা হয় 300 টকাত মানে বিহুৰ নামত ডিছকাউণ্ট দিম বুলি মানে মই কিবা প্লেনিং কৰিছোঁ আচ্ছা বঢ়িয়া আৰু আজি বজাৰত বহুত বেছি মানুহ আছে দেখিবলৈ পাইছে আপোনালোকে ঘড়ীটো দোকানত খুলি পিনে চাফা কৰি দিছিলে ভাল হৈ গৈছিলে আকৌ এয়া গোলক হৈ থাকিলে নহয় বেলেগ ব্যৱস্থা কৰিব লাগিব আৰু আমাৰ বজাৰ কৰা একদম বিন্দাছকৈ হৈ গ'ল বৰষুণটো অলপকৈ দিছে মোৰ নিচিনা নিম নে নিনিম আজি মই ভাবিছিলোঁ বেগ ফুল হৈ গ'ল কিন্তু বেগটো এয়া খালী হৈ আছে ভাবিছিলোঁ মানে আৰুতো এদিনমান আছেই কালি মানে লৈ যাম বুলি ভাবিছিলোঁ আৰু কাৰণ মুড়ি ল'লে মানে বহুত দাম বেগটো মানে ডাঙৰ হৈ যায় কিন্তু যোনে ক'লে লৈ যাওঁ বুলি তেতিয়াহ'লে যোৱা সৌখন দোকান আছে সন্মুখতে তাৰ পৰা লৈ আহা গৈ হাম লোগ কা বিহু কা বজাৰ হৈ গয়া হে অভি যা ৰাহা হো এক জেগা মে আচলতে আহিলোঁ এখন ৰেষ্টুৰেণ্টত মানে খুব কৈ আছে বোলে ভোক লাগিছে কিবা খাম বোলে মই বোলো বল মোৰ লগত ৰেষ্টুৰেণ্ট নেকি মই হোটেল বুলি ভাবিছিলোঁ যিয়ে নহওক খাবলৈ পালে হ'লতো মই কেলৈ হোটেল বুলি ভাবিছোঁ মানে ইয়াৰ আগত মানে বিয়া নাপতাৰ আগত মনোজ ভাই মানে যি আৰু মই নাজানো মনোজ ভাই নাজানে হোটেলত মানে খুৱাব দিছিলে তাকো পৰঠা খুৱাইছে 20 টকীয়া আজি বহুত বছৰৰ মূৰত আজি খুৱাবলৈ আনিছে মোক মানে এই কথাটো বহুত কৈ থাকে গাৰ্লফ্ৰেণ্ড বয়ফ্ৰেণ্ডে হেনো যেতিয়া খাবলৈ যায় ৰমক ঝমক ৰেষ্টুৰেণ্টত যায় একদম বিন্দাছকৈ খায় মই বোলে হোটেলত লৈ গৈছিলোঁ সেই কথাটোকে মানে বাৰে কৈ থাকে যেতিয়া নতুন ভাল পাইছিলোঁ তেতিয়া মানে দুৰ্গা পূজাত লগ পাইছোঁ যেতিয়া লগ পাইছোঁ লোকে একদম ধুনীয়া ধাবাত খায়গৈ আমাক আকৌ মনে যে মোক হোটেলত পৰঠা খুৱাইছে মানে এই কৈছোঁ আৰু আজি বহুত বছৰৰ মূৰত আজি খুৱাবলৈ আনিছে নহ'লে এনেকৈ ক'ৰবাত গ'লেতো খোৱাটো হয়ে বাৰু আজি ফাৰ্ষ্ট টাইমে হ'ব চাগে ন ফাৰ্ষ্ট টাইম যি মোক আজি খুৱাবলৈ আনিছে আজি মানে প্ৰথমবাৰ হ'ব মানে খুৱাবলৈ লৈ অনা আৰু তেতিয়া এই হোটেলত পৰঠা খোৱা একবাৰ আৰু আজি সেইটোৱে কথা আৰু এয়া চাওমিন অৰ্ডাৰ দিছিলে চাওমিন আহি পাই গ'ল তুমি অকলে খুৱাই দিয়া মই নাখাওঁ এতিয়া কাৰণ এতিয়া মানে দৌৰিব যাম আৰু সন্ধিয়া হ'বলৈ হৈছেগৈ এয়া দেখিবলৈ পাইছে আপোনালোকে বাহিৰত নাখাওঁ সেইকাৰণে হৈ গ'ল সন্ধিয়া ৰাতি হৈ গ'ল আৰু বৰষুণো চাওকচোন বাৰু আকৌ বৰষুণো দিলে একেবাৰে মনটো বেয়া লাগি যায় তাৰপিছত চাহ তাহ খাই মেলি বহি আছিলোঁ কিন্তু বাটাৰো আহি পেলাই এইমাত্ৰ আৰু তাৰ চকুত এটা বস্তু পৰি গ'ল কি বস্তু জানেনে বাৰু এইফালে চাওক ক'ত গ'ল ভাই এইটো জোক আহি ক'ত উঠিছে চোৱা সেইকাৰণে অলপ নিমখ সানি কৈছোন জোক বুলি ক'লে ন মোৰ একদম হজম নহয় মানে সঁচাকৈ এনেকৈ মাৰিব লাগে ডালো চালা ডালো জোক বোলা বস্তুটো এনে মোৰ ভয় নালাগে কিন্তু মনে কাপোৰে কানিয়ে ভিতৰে য'তে ত'তে সোমাই যাব বুলিহে মানে ভয় লাগে বাকী এনেকে ভয় নালাগে বাৰু যিমান ডাঙৰ জোকেই হওক কস্তুৰীক মই ধৰিলো কি খেলি আছা আজি আমি কি চব্জি খাম জানে না
জানে জানেনে আজি আমি খাম এইয়া ঢেকীয়া অথনি বজাৰ যে কৰিবলৈ গৈছিলোঁ বহুত দিন বহুত এবছৰ মানে হ'ল চাগে এবছৰ ছমাহমান হ'লে নেকি ঢেকীয়া খোৱা নাই এবাৰ ফাৰ্ষ্ট যোৱা বছৰে খোৱা আৰু এই বছৰ প্ৰথম আমি ঢেকীয়া খাম এইয়া অথনি বজাৰৰ পৰা লৈ আনিছিলোঁ তিনি মুঠি লৈ আনিছিলোঁ তিনি মুঠিত 10 টকা নহয় তিনি মুঠিত 20 টকা দি লৈ আনিছিলোঁ বহুত মহ মানে সেইকাৰণে কম্বলৰ ভিতৰত আছোঁ খাই বৈ আজৰি ৰাতিৰ ভাত তাৰপিছতে ভিডিঅ'টো ইমানখিনিতে সামৰণি মাৰিব লাগিব ভিডিঅ'টো অলপ ছুটিও হ'ল চাগে আজি তাৰপাছতে অহা কাইলৈ হৈছে গৰু বিহু গৰু গা ধুৱাবলৈ যাব লাগিব গৰু বিহু হয় যিহেতু আৰু বিহুৰ শুভেচ্ছা জনাইছোঁ সকলোকে মানে ৰঙালী বিহুৰ শুভেচ্ছা জনাইছোঁ আৰু সকলোকে মাতষাৰ একেবাৰে বেলেগ হৈ গৈছে মানে ৰাতি হ'লে মোৰ মাতষাৰ বেলেগ হৈ যায় ডিঙিটো একদম চেৰচেৰাই থাকে নাক বন্ধ হৈ যায় কি কৰিম আৰু উপায় নাই বিহুৰ বতৰত গাহে বেয়া বাকী একো নাই লগ পাম বেলেগ এটা ভিডিঅ'ত আজিলৈ শুভৰাত্ৰি